নমস্কাৰ ভিউৱাৰ্ছ, আজি আমি মাইক্ৰ'ছফ্ট এক্সেলৰ এটা নতুন বাট ইণ্টাৰেষ্টিং টপিক শিকিম। আৰু আপুনি যদি স্কুল বা কলেজৰ টিচাৰ হয় বা এমপ্লয় হয় তেতিয়াহ'লে এই ভিডিঅ'টো আপুনি একেবাৰে স্কিপ নকৰিব। 1 ঘণ্টাৰ কাম আপোনাৰ 2 মিনিট বা 3 মিনিটত হৈ যাব, ঠিক আছে। গতিকে আজি মই ইয়াতে এজ এন এক্সাম্পল ইয়াতে এটা ডেটাবেছ লৈছোঁ। এইটো চেম্পল ডেটাবেছ হয়, এইটো চাওক। ইয়াতে মোৰ এখন ধৰক স্কুলৰ কিছুমান ষ্টুডেণ্টছৰ নাম আছে আৰু তেওঁলোকৰ এটা এক্সামত পোৱা মাৰ্কছ আছে। এতিয়া মোৰ মানে প্ৰব্লেমটো হ'ল আজি ইয়াতে গ্ৰেড ষ্টুডেণ্টৰ মাৰ্কছৰ এগেইনষ্টত গ্ৰেড লগাব লাগে। এতিয়া চাওক ইয়াতে মোক ক্ৰাইটেৰিয়া দিয়া আছে আৰু এইবিলাক ক্লাছ ইণ্টাৰভেল। এইবিলাক যদি 80ৰ ওপৰত হয় তেতিয়াহ'লে A+ হ'ব, যদি 60+ হয় তেতিয়াহ'লে A হ'ব, যদি 45 to 59 হয় তেতিয়াহ'লে B হ'ব, আৰু 45ৰ তলত হ'লে গ্ৰেড C হ'ব, ঠিক আছে। গতিকে আমি ক্ৰাইটেৰিয়া পাই গ'লোঁ। এতিয়া কেনেকৈ গ্ৰেড লগাব লাগে আমি লগাওঁ। ইয়াতে ধৰক 60 আছে, গতিকে এইটো গ্ৰেড কি হ'ব? A হ'ব। এইটো আছে কাষত চাওক, এতিয়া 55, এইটো কি হ'ব গ্ৰেড? এইটো গ্ৰেড B হ'ব, ঠিক আছে, কাৰণ 55টো এইটো ক্লাছ ইণ্টাৰভেলত পৰিব। আকৌ এগেইন 60 আছে, এইটো A হ'ব। এগেইন 50 আছে, এইটো B, 45 B, 79 এইটো কি হ'ব? এইটো A হ'ব, ঠিক আছে। ভিউৱাৰ্ছ, এতিয়া প্ৰব্লেমটো হ'ল এইবিলাক যদি আমি এটা এটা কৰিব যাওঁ আমাৰ বহুত টাইম যাব। গতিকে আমি ফৰ্মুলা ব্যৱহাৰ কৰিম আৰু ঘণ্টাৰ কাম মিনিটত কৰাৰ কাৰণে আমি এটা VLOOKUPৰ আজি এটা বেলেগ এটা মেথড ইউজ কৰিম। এইটো কয় ৰেঞ্জ লুকআপ। গতিকে VLOOKUPৰ যিটো ৰেঞ্জ লুকআপ আছে পদ্ধতি আছে, সেইটো ব্যৱহাৰ কৰি আমি আজি ইয়াতে গ্ৰেডখিনি লগাম, ঠিক আছে। সেইটো কাৰণে আপুনি চিম্পলি ইয়াতে লিখিব, কাষত লিখি লওক। চাওক দেখিছে আপোনালোকে, এই জেগাটো দেখিছে চাগে, এইটো জেগা ইয়াতে লিখি লওক 0, ঠিক আছে। ইয়াতে 45, ইয়াতে লিখিম 60 আৰু ইয়াতে 80। তাৰপিছত আমাক ইয়াতে কি কৈছে? 45ৰ তলত হ'লে গ্ৰেড C হ'লে, গতিকে আমি ইয়াতে 0টো মানে 45ত ইয়াতে আমি লিখিম গ্ৰেড C। তাৰপিছত আমাক কি কৈছে? 45 to 59, গতিকে 45 to 59 হ'লে আমাক লাগে গ্ৰেড B। আকৌ আমাক ইয়াতে চাওক কৈছে 60 to 79 হ'লে আমাক গ্ৰেড A লাগে, গতিকে ইয়াতে 60 আছে, আকৌ লিখিম গ্ৰেড C, ঠিক আছে। তাৰপিছত আকৌ কি কৈছে? 80+ হ'লে 80 and above হ'লে কি হ'ব? এইটোত A হ'ব দেই, আৰু 80+ হ'লে 80 and above হ'লে A+, ঠিক আছে। এতিয়া চাব, এতিয়া আমি চিম্পলি ইয়াতে আহিম, ডেটাবেছত আহিম, ইয়াতে নেম মাৰ্কছ গ্ৰেডৰ ইয়াতে লিখিম ইকুৱেল টু VLOOKUP লেফ্ট পেৰেণ্থেচিছ। তাৰপিছত আমি কি কৈছে ইয়াতে চাওক, ইয়াতে চাই যাব লুকআপ ভেলু এইটো ইয়াতে ক্লিক কৰিম। এইটো এগেইনষ্টত লাগে কাৰণ ইয়াতে আমাৰ মাৰ্কছবিলাক আছে, গতিকে আমাক যিটো পাৰ্টিকুলাৰ ৰেঞ্জৰ এগেইনষ্টত গ্ৰেড লাগে আমি এইটোৰ পৰা পাম, গতিকে আমি এইটোৱে চাৰ্চ কৰিম। এইটোত ক্লিক কৰি পেলাই আমি কমা দিলোঁ। তাৰপিছত ইয়াতে চাওক কি কৈছে? টেবল এৰে। এতিয়া কি কৰিম? চিম্পলি আমি এইটো যিটো লিখিছিলোঁ এইখিনি বস্তু চাওক, লিখিছে আপোনালোকে এইখিনি বস্তু, এইখিনি চিলেক্ট কৰিম। চিলেক্ট কৰি কিনে এই ৰেঞ্জটো মই ফিক্স কৰি দিম। ফিক্স কৰিবৰ কাৰণে আমি F4 দবাম। আৰু কেতিয়াবা কি হয়, কিছুমান লেপটপত এটা FN কি থাকে, সেইটো আৰু F4 একেলগত দবাব লাগে, ঠিক আছে। যাওক, এতিয়া এইটো ফিক্স কৰি দিলোঁ। দি পেলাই আমাক কি কৈছে? ইয়াতে কমা দিব কৈছে, আমি কমা দিম। তাৰপিছত কি কৈছে? কলম ইণ্ডেক্স নাম্বাৰ। গতিকে এই যে আমি ৰেঞ্জটো ল'লোঁ, ইয়াৰে আমাক এই ভেলুটোৰ এগেইনষ্টত আমাৰ কিমান নম্বৰ কলমৰ ডেটা লাগে। অবভিয়াছলি আমাক 2 নম্বৰ, ইয়াৰে 2 নম্বৰ কলমৰ লাগিব 0, গ্ৰেড C ইয়াতে আছে 1 2, ইয়াৰ লাগিব গোটেই 2 লিখিম। 2 লিখি চিম্পলি আমি ব্ৰেকেট ক্ল'জ কৰি দিম, এণ্টাৰ মাৰি দিম। এতিয়া চাওক অট'মেটিক আহি গ'লনে? এতিয়া আমি চিম্পলি কি কৰিম? এই ফৰ্মুলাটো কপি পেষ্ট কৰি দিম। ফৰ্মুলাটো গোটেইখিনিত কপি পেষ্ট কৰি দিম। আগতে মই কৈছোঁ ইয়াতে এইটো কপি পেষ্ট কৰিবৰ কাৰণে ইয়াতে গৈ পেলাই এতিয়া ইয়াতে চাওক মাউচ কাৰ্চৰটো এনেকৈ লৈ যাব, ইয়াতে যেতিয়া ব্লেক কালাৰ হ'ব এনেকৈ ড্ৰেগ কৰি দিব, ঠিক আছে। ড্ৰেগ নকৰিবলৈ আৰু এটা চিষ্টেম আছে ডেটাবেছৰ, একেবাৰে আপুনি কণ্ট্ৰল আৰু ডাউন এৰো দবাব। ইয়াতে ক্লিক কৰিব, য'ত মাৰ্ক আছে কণ্ট্ৰল ডাউন দবাব, তললৈকে যাব, তাত লাহেকৈ
ৰাইট ছাইডৰ এৰ'টো প্ৰেছ কৰি এইটো ঘৰলৈ আহিব, এইটো চেললৈকে আহি পেলাই ইয়াতে এইটো চেলত যেতিয়া থাকিব আপোনাৰ মাউচৰ কাৰ্জাৰটো, আমি চিফ্ট কণ্ট্ৰল আপ এৰো ব্যৱহাৰ কৰি পেলাই কণ্ট্ৰল ডি দবাই দিব। শ্বৰ্টকাট এইবিলাক, গতিকে এক্সেলত কাম কৰিলে মানে শ্বৰ্টকাটবিলাক জানিব লাগে, তেতিয়া কামবিলাক বহুত জল্দি হৈ যায়। এতিয়া চাওক, এতিয়া আমাৰ ইয়াতে আমি পাই গ'লোঁ কিবা এটা এনচাৰ ABCD। এইবিলাক ফিটাৰ কাৰেক্ট আহিছে নে এনে আহিছে ৰেণ্ডম চাই লওঁ আমি। প্ৰেছ কৰোঁ, চাওক 60 আছে এইটো, গতিকে গ্ৰেড কি হ'ব লাগে A। এতিয়া গ্ৰেড A আহিছে, 60 হ'লে কি কৈছে ইয়াতে, য়েছ অবভিয়াছলি গ্ৰেড A। 55ত কি কৈছে, অ'কে গ্ৰেড B হ'ব লাগে, ঠিকে। আৰু এটা তলত চাওক 44, ইয়াতে চাওক 44 আহিছে, গ্ৰেড C আহিছে, পাইছেনে? এতিয়া এই 44টো যদি ইয়াতে এই 44টো যদি আমি 45 কৰি দিওঁ, চাওক গ্ৰেড B আহি গ'ল। ঠিক তেনেকৈ এই ল'ৰাটো যদি 59 পায়, এতিয়াও গ্ৰেড B থাকিব, কিন্তু 59ৰ ঠাইত যদি 60 পাই যায়, হৈছে গ্ৰেড A আহি গ'ল। আকৌ ইয়াতে যদি 79 পায়, গ্ৰেড A থাকিব, কিন্তু যদি 80 কৰি দিয়ে, গ্ৰেড A প্লাছ। গতিকে ইয়াতে কোনো ভুল হোৱাৰ চান্সেই নাই। ভিউৱাৰ্ছ, আশা কৰোঁ আপোনালোকে ফৰ্মুলাটো বুজি পালে, আৰু মই ভাবোঁ যে এইটো ফৰ্মুলা ইউজ কৰি আপোনালোকে বহুত দীঘলীয়া কিছুমান টাস্ক বহুত কম সময়ত কমপ্লিট কৰিব পাৰিব। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ কাৰণে ধন্যবাদ।